হেল্ল' বন্ধু বান্ধৱীসকল, পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'ত। আজি মই আপোনালোকক ইউটিউবৰ থিমৰ বিষয়ে ক'বলৈ লৈছোঁ। আপোনালোকৰ ইউটিউবৰ ইণ্টাৰফেচৰ থিমটো এতিয়া বগা হৈ আছে চাগে। মোৰ ইউটিউবৰ দৰে ক'লা হৈ থকা নাই চাগে। হয়তো কিছুমানে এই ক'লা থিমটো এপ্লাই কৰি লৈছে, কিন্তু যিসকলে এপ্লাই কৰা নাই সেইসকলক মই কেনেকৈ ইউটিউবৰ ডাৰ্ক থিম এপ্লাই কৰিব পাৰি, তাক কেনেকৈ এপ্লাই কৰা হয় তাক মই শিকাবলৈ ওলাইছোঁ। গতিকে প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰত গৈ আপোনাৰ প্লে ষ্ট'ৰত গৈ এই চাৰ্চ বাৰত ইউটিউব চাৰ্চ কৰিব। প্ৰথমতে আপুনি আপোনাৰ প্লে ষ্ট'ৰত গৈ ইউটিউব চাৰ্চ কৰিব। ইউটিউব চাৰ্চ কৰি যিটো প্ৰথমতে আপোনাৰ ইউটিউবৰ অফিচিয়েল এপটো আহিব তেতিয়া অফিচিয়েল এপটোত আপুনি আপডেট কৰিব। আপডেট কৰাৰ লগে লগে আপুনি আপোনাৰ ইউটিউবত যাব, আৰু ইউটিউবত গৈ সোমোৱাৰ পিছত আপুনি আপোনাৰ ইউটিউবৰ থিমটো এনেদৰে বগা থিম দেখিবলৈ পাব। আৰু যদি আপোনাৰ এই বগা থিমটো ক'লা কৰিবলৈ মন আছে, তেনেহ'লে আপুনি আপোনাৰ ৰাইট চাইডে থকা আপোনাৰ এইটো বটন টিপি দিব। তাৰপিছত তলত ছেটিঙত যিটো ছেটিং লিখা আছে তাত ক্লিক কৰি দিব। ছেটিং লিখা ক্লিক কৰাৰ পাছত জেনেৰেলত ক্লিক কৰিব, আৰু জেনেৰেলত ক্লিক কৰাৰ পাছত ইয়াত লিখা আছে ৰিমাইণ্ড মি টু টেক এ ব্ৰেক, আৰু তলত লিখা আছে ডাৰ্ক থিম। গতিকে ডাৰ্ক থিম অন কৰি দিব। অন কৰাৰ লগে লগে চাওক আপোনাৰ ইউটিউব এপটো খোলা হৈ পৰিব, আৰু তেনেকৈ আপুনি ইয়াৰ ইউটিউবৰ ডাৰ্ক থিম এপ্লাই কৰি ডাৰ্ক থিমৰ মজা উঠাব পাৰিব। গতিকে ভিডিঅ'টো কেনেকৈ লাগিছে, আপোনালোকে যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু কমেণ্ট কৰিব, আৰু বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। গতিকে মই এই ডাৰ্ক থিম এপ্লাই কৰি ইউটিউব চলাওঁ। গতিকে এই ডাৰ্ক থিমটো বহুত ভাল লাগে মোকো। থেংক ইউ, ধন্যবাদ।